হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। এছামিজ ডেইলি আপডেট চেনেলটোলৈ আপোনালোকৰ সকলোকৈ স্বাগতম। আজি মই আপোনালোকৰ কাৰণে এখন ভাল চাকৰিৰ অপৰচুনিটি লৈ আহিছোঁ। তো ভিডিঅ'টো শেষ মুহূৰ্তলৈকে চাব। ইয়াতে চাব পাৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেশ্যন জাজ মৰিগাঁৱৰ জব হয় এইটো। নটিফিকেশ্যন ওলছে অফিচ অফ ডিষ্ট্ৰিক্ট ছেশ্যন জাজৰ কাৰণে। তো ইয়াতে আমাৰ 15,000 টাকা ফিক্সড এটা চেলাৰি দিয়া হ'ব আপোনাৰ। নাম্বাৰ অফ পোষ্ট দুটা আছে আৰু কোৱালিফিকেশ্যন লাগিব মাত্ৰ আপোনাৰ 8 পাছ। এটা LMB থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ আৰু 5 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ কাষ্ট মেটাৰ কৰা নাই, এইটো আনৰিজাৰ্ভড হয়, যিকোনো কাষ্টে পাব পাৰিব চাকৰিটো। তো এইটো চাকৰিৰ লাষ্ট ডেটটো হয় 15/6/2021 তো আপুনি এইটো কেনেকৈ এপ্লাই কৰিব পাৰিব এইটোও মই কৈ দিম। চ' আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ইয়াতে চাব পাৰিছে টাৰ্মছ এণ্ড কণ্ডিশ্যন কেইটাও আহি আছে। কেণ্ডিডেট মাষ্ট হেভ ইণ্ডিয়ান চিটিজেন ডিফাইন আৰ্টিকেল 5 to 8 কনষ্টিটিউশ্যন। আপোনাৰ মানে কেণ্ডিডেটজন যিজনে এপ্লাই কৰিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁৰ বয়স 18 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে এজ ক্ৰাইটেৰিয়াটো দি দিছে, 38 বছৰৰ ওপৰত হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। দ্য কেণ্ডিডেট শ্বেল বি এপেয়াৰ ড্ৰাইভিং স্কিল টেষ্ট ফ'ল' পাৰ্চনেল ইণ্টাৰভিউ। আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব, তাত ড্ৰাইভিং স্কিলটো আপোনাৰ দেখা হ'ব আৰু আপুনি ৱেবছাইটটোতো চাব পাৰে। তো আপুনি এইটো কেনেকৈ এপ্লাই কৰিব, তো আপোনাৰ যিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছ আছে এটা এনভলভত ভৰাই ড্ৰাইভিং লাইচেঞ্চ এইবিলাক চব জেৰক্স কৰি চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, এক্সপিৰিয়েঞ্চ, 3 ইয়াৰ্ছ পাছপৰ্ট, 3 কপিজ পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফছ, কণ্টেক্ট নাম্বাৰ চব এটা এনভলভত সোমাই লাষ্টত 8 নম্বৰটো চাওক, দ্য এনভলভ কণ্টেইনিং এপ্লিকেশ্যন শ্বুট ছুপাৰ স্ক্ৰাইবড। তো এপ্লিকেশ্যনটো আপুনি এইটো এড্ৰেছত পঠাই দিব লাগিব। দ্য ডিষ্ট্ৰিক্ট ছেশ্যন জাজ মৰিগাঁও আছাম পিন 782102। তো এইটোত পঠাই দিলে আপোনাক তেওঁলোকে কল কৰিব আৰু মাতিব। ন' TADA প্ৰভাইড এপেয়াৰিং পাৰ্চনেল ইণ্টাৰভিউ ড্ৰাইভিং টেষ্ট। তাতে TADA কথা কোৱা নহ'ব। তো আপুনি এইটো এপ্লাই কৰি দিয়ক, আপোনাক মাতিব। আপুনি ড্ৰাইভিং টেষ্টটো যদি পাছ কৰে তেনেহ'লে আপুনি এটা ভাল চেলাৰি পাব, 15,000 টাকা কম নহয় ড্ৰাইভিং। তো এইটো এটা গভৰ্ণমেণ্ট ড্ৰাইভিং চাকৰি হয়। তো আশা কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে এখন লাইক কৰি দিয়ক আৰু আপুনি চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম আৰু এখন নতুন চাকৰিৰ লগত। জয় অসম।